Hello guys, কি খবৰ and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ এই YouTube চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হয়তো থাম্বনেইলটো চাই আপোনালোকে গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনিবলৈ গৈ আছে। আৰু মই আজি আইতাহঁতৰ ঘৰলৈ যাম। কি কাৰণত দেখাই আছোঁ আপোনালোকক। বলক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। আজি মই আইতাহঁতৰ ঘৰত মৌচুমী টেঙা পাৰিবলৈ আহিলোঁ আৰু মৌচুমী টেঙা আৰু চকলা টেঙা ৰবাব টেঙা এই তিনিটাৰ মিশ্ৰণ কৰি ল'লে খাই খুব সোৱাদ হয়। আজি সেই মৌচুমী টেঙা পাৰিম। এয়া চাওক মৌচুমী টেঙাবোৰ কিমান ধুনীয়াকৈ লাগি আছে, দেখি পাইছেনে? আচলতে এইফালে ভিতৰত আপোনাৰ এই বাঁহ চাহবোৰ থকাৰ কাৰণে টেঙাজোপা হয়তো কেমেৰাত আপোনালোকে আন্ধাৰ হৈ আছে, সেইটো কাৰণে দেখি পাব নাই পোৱা চাগে হা। এয়া চাওক কিমান ধুনীয়াকৈ লাগি আছে মৌচুমী টেঙাকেইটা। বহুত লাগিছিলে মৌচুমী টেঙা, এই কেৰ্কেটুৱাবোৰে তলত হৰাই দিছে বহুত। এয়া চাওক মৌচুমী টেঙাবোৰ হৰুৱাই দিছে কেৰ্কেটুৱাবোৰে, তলত টেঙাই আছে। আৰু মৌচুমী টেঙা কোনে কোনে খাই ভাল পায় মোক জনাবচোন কমেণ্টত। আৰু বান্দৰেও খুব হৰাই টেঙা, বান্দৰে খায়হি। আপোনালোকে দেখিছেনে মই এনেদৰে জখলা লগাই গছজোপাত উঠিব লৈছোঁ। কাৰণটো হৈছে গছজোপা আপোনাৰ খুব কাঁইট আছে মানে, আৰু আপোনাৰ আমাৰ ঘৰত চকলা টেঙাজোপা আছে কিন্তু এনেকুৱা দৰে কাঁইট নাই। আপোনালোকে কাঁইটবোৰ দেখিব পাইছোঁ। মই সেইটো কাৰণে মানে এইফালে উঠা সুবিধা নাই যে, সেইটো কাৰণে মই ডাইৰেক্ট জখলা লগাই ওপৰত মানে ভৰিখন থৈকে পাৰিম আৰু আপোনালোকে দেখিব। সেইটো কাৰণে মই মানে জখলা এডাল লগাই দিছোঁ। কাঁইট খুব বেছি আছে মানে গছজোপাত। এতিয়া চাই যাওক কেনেকৈ উঠোঁ মই। এয়া পায়ে গ'লোহি, এই সুন্দৰকৈ পাৰিব পাৰিম। এয়া চাওক মই আপোনালোকৰ এই টেঙা গছৰ ওপৰত পাই গ'লোহি। চাওক এই টেঙাখিনি চাওক কিমান ধুনীয়া হালধীয়াকৈ পকি আছে। এয়া চাওকচোন, আৰু এয়া দেখাবলৈ সেয়া এই ওপৰত চাওক। মই এতিয়া আপোনালোকক টেঙা ছিঙি দেখাম হা। এয়া মানে কি হ'ল কথাটো, আপোনাৰ এই মৌচুমী টেঙা হওক বা চকলা টেঙাই হওক বা আপোনাৰ ৰবাব টেঙাই হওক, এই ছিজনতে হয় আপোনালোকে জানে, আৰু বিশেষকৈ ধান দোৱা টাইমত। আৰু পথাৰত আপোনাৰ দাৱনীবোৰেতো খায়, দাৱনীবোৰে খায় বুলি নহয়, আমি সকলো ধৰণৰ মানুহে খায় বাৰু। খালি ৰ'দত, বিশেষকৈ ৰ'দত গোটেই চাৰিটা মিশ্ৰণ, যেনেকৈ মই চকলা টেঙা, ৰবাব টেঙা বা কমলা টেঙা, মৌচুমী টেঙা, এই আটাইকেইটা যদি মিক্স কৰি খোৱা হয় তেতিয়াহ'লে খাই খুব সোৱাদ হয়, ভাল লাগে খাবলৈ। তো মই সেইটো কাৰণে মই আইতাৰ ঘৰত আজি মৌচুমী টেঙা নিবলৈ আহিলোঁ। আৰু এতিয়া মই আপোনালোকক তেনেকৈয়ে দেখাওঁ, মই অকণ বান্দৰ টাইপৰ কেনেকৈ মই ছিঙো কমলা হা। চৰি, মৌচুমী ভুল নুবুজিব আপোনালোকে। ইয়াক এটা ছিঙি দেখাম আপোনালোকক। এইটো চাওক, এইটো কেনেকৈ মই ছিঙিছোঁ এইটো। আৰু বিশেষকৈ এইবোৰ বস্তু খাব লাগে, কাৰণ গাঁৱত খুব ফ্ৰেছ হয় এইবোৰ বস্তু, কোনো ধৰণৰ মেডিচিন মিক্স কৰা নহয় ইয়াত। যিহেতু দেখিছেই, মই দেখাই দিছোঁ গছৰ পৰা ছিঙি আছোঁ। সেইটো কাৰণে এই আমাৰ ঘৰত আহিলে খাব পাৰে, খুৱাম বাৰু, এনেকুৱা নাই, আহিব হা। এয়া চাওকচোন, টেঙাখিনি সঁচাকৈ খুব ধুনীয়া লাগিছে। এয়া চাওক মোৰ মুখৰ আগত আপোনালোকৰ জিভা পানী পৰিছেনে? মোৰ খালি পৰিছে দেই টেঙাখিনি দেখি জিভা পানী। এইয়া চাওক, চাওক মই খুব গছজোপা একদম আগলিত আছোঁহি। এইয়া চাওক পকা পকা মৌচুমী, এই মৰমতে দি দিব আৰু। আপোনালোকৰ কাৰণে মই একদম গছজোপা ওপৰত পাইছোঁহি।
মৌচুমী পাৰিবলৈ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া এইটো চাওক। আৰু গছ উঠাৰ কথাটো ইমান সহজ কথা নহয়, আৰু আপোনালোকে কোনো যাতে ফূৰ্তিতে নুঠে মই উঠিছোঁ বুলি আপোনালোকেও নুঠিব, কাৰণ ৰিক্সি হৈ যায় আৰু গছজোপা টেঙা গছ খুব পিছল হয় হা, সঁচা কথা কৈছোঁ। সেইটো কাৰণে আপোনালোকে ময়ো পাৰিম উঠিবলৈ বুলি কোনেও ট্ৰাই এনেকৈ নকৰিব। আৰু উঠিব পাৰিলেতো ভালেই, মই বহুত টান কামো নহয়, কিন্তু মানে এনেই উঠি নিদিব আৰু আপোনাৰ অলপ ৰিক্সিও হৈ যায়। মই সৰুৰ পৰা উঠা অভ্যাস আছে, মই কাৰণ অলপ কচুগুটি টাইপৰ আছিলোঁ বাৰু, মিছা কথা নকওঁ। আমাৰ মানে ঘৰৰ দাদাতকৈ মই মানে অলপ কচুৱে, সেইটো কাৰণে মই সৰুৰ পৰা এইবোৰ কাম কৰি ভাল পাওঁ। সেইটো কাৰণে মই মানে গছত উঠিব পাৰিছোঁ। সেইটো কাৰণে আপোনালোকে চাই ল'ব হা, গছত উঠি নিদিব সহজে, কাৰণ ৰিক্স হয় অলপ। এয়া চাওক মই পাৰি আছোঁ। খুব কাইট দেই গছজোপা আছেগৈ, বহুত বেছি কাইট আছে। Why are we still here? Just to suffer? কেলা আমলৰি দিছে। ইমান টেঙা খায়ো মানে টেঙা ইমান ৰাক্ষস নেকিটা আজি অকল টেঙা খাম বুলি ভাবিছে নেকি দিনটো, সেনেকুৱা টাইপ লাগিছে আমাৰ। কিবা এটা ধৰিব যাওক, কিবা এটা কি মানে এটা। এয়া চাওক কিমান পালোঁ আজি টেঙা, চাওক একদম ফ্ৰেছ ফ্ৰেছ। আপোনালোকে খাব আহিব দেই। এয়া চাওক কিমান ফ্ৰেছ। আৰু মৌচুমী টেঙা বিশেষকৈ হেল্থৰ কাৰণে খুব ভাল, আপোনালোকেও খাব। আপোনালোকৰ আগত মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে এই চকলা টেঙাজোপা দেখিছে নহয়, এই চকলা টেঙাজোপা মানে আপোনাৰ 100 বছৰো অধিক হ'ল। মানে পাপাহঁতে থকাৰ আগতেই গছজোপা আছিলে, তো 100 বছৰ হ'ল বুলি কৈছে দেউতাই। সেই কথাটো আপোনালোকক জনাই দিওঁ বোলো। আৰু খাবলৈ খুব বেছি সোৱাদ হয় চকলা টেঙা। এই চকলা টেঙাজোপা দেখিছে নহয়, এই গছজোপা আপোনাৰ মই ক'লোৱে 100 বছৰো অতিক্ৰম কৰিলে। এই গছজোপা আপোনাৰ মানে ফোপোলা হৈ গ'ল আৰু পোকে খাই দিলে গছজোপা। বহুত বেছি ডাঙৰ আছিলে গছজোপা হা, চকলা টেঙাজোপা। পাপাই পচি যোৱাৰ কাৰণে মানে এই ডালবোৰ দেখিছে নহয় টকলা হৈ আছে, কাটি দিলে। সেই নঙঠা হৈ পৰিলে গছজোপা। মানে আপোনাৰ বহুত বেছি লাগে, কিন্তু এইবছৰ খুব বেছি হয়তো 50-60টা লাগিছিলে নেকি। গছজোপা পচি গ'ল, আগতে মানে বহুত বেছি ডাঙৰ আছিলে। আপোনালোকে খাই যদি আহিব আমাৰ ঘৰলৈ চকলা টেঙা। এয়া আপোনাৰ চকলা টেঙা আৰু মৌচুমী টেঙা কাটি থকা হৈছে। আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু মোক কমেণ্টত জনাবচোন। সেয়া এতিয়া টেঙা খাবলৈ দিলোঁ, যিহেতু মই কৈছিলোঁ আইতাহঁতৰ ঘৰত টেঙা খাবলৈ আহিছিলোঁ। এয়া টেঙা কটা পৰ্বটো হৈ গৈছে, এতিয়া খাবলৈ ষ্টাৰ্ট দিব লাগে। আৰু মই খাবলৈ লৈছোঁ মৌচুমী টেঙা আৰু চকলা টেঙা। টেঙা খাই মেলি হৈ গ'ল আমাৰ, এতিয়া ঘৰ যাওঁ। এতিয়া টেঙা খাই মেলিতো হৈ গ'ল আৰু খেদনো খালোঁ, লগতে ঘৰত গৈ ভাতটো খাই দিওঁগৈ। আৰু যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব, আৰু যদিহে বেয়া পায় তেতিয়াহ'লেও লাইক কমেণ্ট কৰি দিব। আৰু বাই বাই, আজিলৈ হ'ব।